নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি আমি আলোচনা কৰিম বিভাজ্যতাৰ নিয়ম কেইটা আৰু লগতে ইয়াক অতি সহজে মনত ৰখাৰ উপায়। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব। তেতিয়া আজি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি বিভাজ্যতাৰ নিয়মৰ প্ৰথমতে আমি 2, 5 আৰু 10ৰে বিভাজ্য হয়নে নহয় আমি এইটো কেনেধৰণে পৰীক্ষা কৰিম সেইটো শিকিম। মই এই কাৰণে লৈছোঁ কৌশল, মানে এইটো মনত ৰখাৰ কৌশলত পৰিব, কিয়নো এইকেইটাৰ নিয়ম একেই। 2, 5 আৰু 10ৰ নিয়মকেইটা একেই হয়। ইয়াৰ কাৰণে আমি সংখ্যাটোৰ যিটো সংখ্যা আমাৰ বিভাজ্য হয়নে নহয় চাব লাগে, সেই সংখ্যাটোৰ এককৰ ঘৰত থকা সংখ্যাটো আমি চাব লাগিব। সেই সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰি 2ৰে হৰণ যায় বা নাযায়, 5ৰে হৰণ যায় নে নাযায় বা 10ৰে হৰণ যায় নে নাযায় আমি পৰীক্ষা কৰিব পাৰোঁ। গতিকে আহক আৰম্ভ কৰোঁ। 2, 5 আৰু 10 প্ৰথমতে আমি 2ৰে শিকিম। চ' 2ৰে বিভাজ্য মানে হৈছে তোমাৰ হৰণ যোৱা। বিভাজ্য হয় মানে হৈছে হৰণ যোৱা। কোনো এটা সংখ্যাক 2ৰে হৰণ যায়, কেতিয়া যাব? চ' বিভাজ্যতাৰ নিয়ম প্ৰথমতে চাম আমি কোনো এটা সংখ্যাৰ এককৰ ঘৰত, কোনো সংখ্যাৰ এককৰ ঘৰত যিটো সংখ্যা আমাক বিভাজ্য হয়নে নহয় সেইটো চাবলৈ যিটো সুধিব বিভাজ্য হয়নে নহয়, হৰণ যায় নে নাযায়। চ' সেই সংখ্যাটোৰ এককৰ ঘৰৰ অংক, এককৰ ঘৰৰ অংকটো যদি কি হয় মনত ৰাখিব হা। 0, 2, 4, 6 আৰু 8 এই 5টা সংখ্যা যদি থাকে, আমাৰ অংক যিহেতু 10টা, 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 এই 10টাক অংক বুলি কয় দেই। চ' সেই অংককেইটাৰ ভিতৰত 0, 2, 4, 6 আৰু 8 এই 5টা অংক এককৰ ঘৰত যদি থাকে, সেই সংখ্যাটোক 2ৰে হৰণ যাবই যাব। চ' অংকটো যদি 2, 0, 2, 4, 6, 8 হয়, সেই সংখ্যা 2ৰে বিভাজ্য হয়। উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ, যেনে যিকোনো সংখ্যা মই ল'লোঁ 2, 0, 5, 3, 4 এককৰ ঘৰৰ অংকটোহে মেইন। আমাৰ এককৰ ঘৰৰ অংকটো চাব লাগিব। ইয়াত এককৰ ঘৰৰ অংকটো আছে কি 4, গতিকে 4 আছিলেনে? এককৰ ঘৰৰ অংকটো যদি 4য়ে হয় তেতিয়া 2ৰে বিভাজ্য হয়। গতিকে এই সংখ্যাটোক 2ৰে বিভাজ্য হয়। কৰি চাব পাৰে আপোনালোকে, কৰিলে মানে আপোনালোকে ওলাব বিভাজ্য হয়। কিন্তু মই যদি ইয়াত দি দিলোঁহেঁতেন 7, 5, 3, 2, 1, ঠিক আছে, 1 দিলোঁ। এতিয়া এককৰ ঘৰত কি আছে? ইয়াত 1 আছে। 1 থাকিলে মানে 2ৰেটো বিভাজ্য নহয় বা 2ৰে হৰণ নাযায়। এককৰ ঘৰত 0, 2, 4, 6 আৰু 8 থাকিব লাগিব, তেতিয়াহে যাব। গতিকে 1 আছে, সেইকাৰণে নাযায়, 2ৰে বিভাজ্য নহয় বুলি কওঁ। বুজি পালে? গতিকে এইটো হ'ল 2 ক্ষেত্ৰত তেনেকুৱা। তাৰপিছত আহিলে 5ৰ। চ' 5ৰে বিভাজ্যতাৰ নিয়ম, 5ৰে বিভাজ্যতাৰ নিয়ম ইয়াতো একেই, যিহেতু মই একেলগে লৈছোঁ, কিয়নো এককৰ ঘৰৰ অংকই চাব লাগে। একদম মনত ৰাখিব, 2, 5 আৰু 10 এককৰ ঘৰৰ অংকটো চায়ে আমি ক'ব পাৰোঁ এই সংখ্যাটো 2ৰে হৰণ যায় নে নাযায়, 5ৰে যায় নে নাযায়, 10ৰে যায় নে নাযায় বা বিভাজ্য হয় নে নহয় আমি চেক কৰিব পাৰিম। গতিকে একদম ছেকেণ্ডত কৈ দিব পাৰিব আপুনি তেতিয়া। চ'
কোনো সংখ্যাৰ এককৰ ঘৰত কি থাকিব লাগিব পাঁচৰ ক্ষেত্ৰত 0 আৰু 5 থাকিব লাগিব 0 আৰু 5 থাকিলে সেই সংখ্যাক 5ৰে বিভাজ্য হয় ঠিক আছে উদাহৰণ হিচাপে আপোনালোকে নিজে ক'ব পাৰিব মই এটা কৈ দিছোঁ যিকোনো সংখ্যা এককৰ ঘৰত 5 থাকিব লাগিব নহয় 0 থাকিব লাগিব মই লৈ ল'লোঁ যেনিবা এতিয়া 2 3 এইফালে পিছফালে কি আছে দৰকাৰ নাই আৰু আমাৰ অনলি লাগে এককৰ ঘৰৰ অংকটো তো 2 3 5 0 5 হ'লনে এককৰ ঘৰৰ অংকটো কি 5 নহয় জানো সেইকাৰণে 5ৰে বিভাজ্য হয় ঠিক আছে নেক্সট আৰু এটা ল'ব পাৰা 3 2 5 0 0 ল'লে এককৰ ঘৰত 0 আছে গতিকে এইটোকো 5ৰে বিভাজ্য হয় আৰু যদি নহয় 0 আৰু 5 যদি নাথাকে সেইটো নহয় বুলি আমি ডাইৰেক্টলি ক'ব পাৰোঁ ঠিক আছে তাৰ পিছত আহিলে দহেৰে বিভাজ্যতাৰ নিয়ম এই বিভাজ্য মানে বুজি পাইছেনে তো বিভাজ্যতাৰ নিয়ম বিভাজ্য মানে হৰণ যোৱা দেই মই বাৰে বাৰে কৈ আছোঁ সো ডিভাইজিবিলিটি সো দহেৰে যাবলৈ হ'লে এককৰ ঘৰত থাকিব লাগিব শৰ্টকৈ লিখি দিওঁ নেকি এককৰ ঘৰত থাকিব লাগিব এককৰ ঘৰত 0 থাকিলে অনলি 0 থাকিলে দহেৰে বিভাজ্য হয় সংখ্যাটো চাই কৈ দিব পাৰিব এইটো দহেৰে বিভাজ্য হয়নে নহয় বা 5ৰে বিভাজ্য হয়নে নহয় মাত্ৰ এককৰ ঘৰৰ সংখ্যাটো চাই তো ছেকেণ্ডত হোৱা কথা হয়নে সো ইয়াৰ উদাহৰণ হিচাপে ল'ব পাৰে লৈ ল'ব পাৰে 0 থাকিব লাগিব সো 10 100 যি দিয়ে নহয় জানো সেইটোতো হ'বই নেক্সট মই লৈ ল'লোঁ 5 3 2 0 হ'লনে আৰু ল'ব পাৰোঁ 3 2 1 5 এইটো হ'বনে নহয় কিয়নো এই এককৰ ঘৰটো কি আছে 5 ঠিক আছে এইটো নহয় কিয়নো এককৰ ঘৰত আছে 5 বুজি পালে কিন্তু 5ৰে বিভাজ্য হ'ব কিয়নো এককৰ ঘৰত 5 আছে 5 থাকিলে 5ৰে হ'ব 2ৰে হ'বনে নহয় কিয়নো এককৰ ঘৰত 5 থাকিলে 2ৰে নহয় ঠিক আছে এইটো হ'ল 2 5 আৰু 10ৰে বিভাজ্যতাৰ নিয়ম নেক্সট আহিব সো নেক্সট ল'লোঁ 3 আৰু 9ৰে বিভাজ্যৰ নিয়ম ইহঁতৰ নিয়মকেইটা একেই মিলে সেইকাৰণে মই ইহঁতক একেলগে ল'লোঁ যাতে মনত ৰাখিবৰ কাৰণে আমাৰ সুবিধা হয় এইকাৰণে মই ইহঁতক একেটা কেটেগৰীত ৰাখিছোঁ সেম কেটেগৰীত ৰাখিছোঁ এইটোৱে হৈছে নিয়ম মনত ৰখাৰ একদম মনত ৰাখিবৰ কাৰণে আমাৰ সুবিধা হয় সো 3 আৰু 9ৰে বিভাজ্যতাৰ নিয়ম হয় প্ৰথমটো 3ৰে কওঁ সো 3ৰে চাবৰ কাৰণে যিকোনো এটা সংখ্যা লৈ ল'লোঁ উদাহৰণ হিচাপে লৈ ল'লোঁ যেনিবা মই 2 3 5 3 2 5 5 10 হ'ল আকৌ মই ল'লোঁ ইয়াত 2 ঠিক আছে ইয়াত 2 3 5 2 2352 এই সংখ্যাটোৰ অংককেইটা কি আছে বুলি ক'লে মানে ইয়াৰ অংককেইটা কি আছে বুলি ক'লে মানে কি আছে বাৰু অংককেইটা হ'ল কি 2 আছে হয়নে 3 5 আকৌ আছে তোমাৰ 2 হয়নে এই 4টা অংকৰে গঠিত 4টা নহয় একচুৱেলি 2 দুবাৰ আছে সো এইকেইটা অংকৰে গঠিত এই সংখ্যাটো 2352 এই অংককেইটা যোগ কৰিম ফাৰ্ষ্টত আমি
এইটো মই জাষ্ট দেখাইছোঁ, কিন্তু আপোনালোকে কি কৰিব একদম ফাষ্ট কৰিবৰ কাৰণে এনেকৈ যোগ কৰি ল'ব। 2 3 5, 5 5 10, 10 2 12। চ' সেই যোগ কৰি পেলাই মই পালোঁ কি 12, ঠিক আছে। চ' 12 এই যে পালোঁ 12 যোগফলটো, সেই যোগফলটোক হৰণ কৰিব কোনে, যিহেতু আমি 3ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰি আছোঁ 3ৰে। যোগটো আমি মুখতেও ক'ব পাৰোঁ, আমি মনতে ভাবিলেও ক'ব পাৰোঁ 12টোক 3য়ে হৰণ যায়নে, 3 4 গুণ 12, এইটো মনতে ভাবিব পাৰোঁ 3 4 গুণ 12। চ' 12টো যিহেতু 3য়ে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটোক মই ক'ব পাৰোঁ 2 3 5 2ক হয়নে 3ৰে বিভাজ্য হয়, 3ৰে বিভাজ্য হয় বুলি ডাইৰেক্টলি ক'ব পাৰোঁ। বুজি পালেনে, বিভাজ্য হয়। অন্য এটা লওঁ, অলপ ডাঙৰ সংখ্যা লওঁ, ল'লোঁ যেনিবা 7 5 7 5 12, 3 15 হ'ল। মই ল'লোঁ যেনিবা আৰু লৈ ল'লোঁ 0 লৈ ল'লোঁ, ঠিক আছে। ইয়াত অংককেইটা কি আছে, 7 5 3 আৰু 0। চ' গোটেইকেইটা যোগ কৰিলে হ'ব 7 5 12, 12 3 15। চ' 15টোক 3য়ে হৰণ কৰিলে যাবই যাব, কিয়নো 3 5 গুণ 15 হয়। চ' 3 5 গুণ 15 হৰণ যায়, গতিকে আমি ক'ব পাৰোঁ 7 5 3 0ক 3ৰে বিভাজ্য হয়, বিভাজ্য হয় বুলি ক'ব পাৰোঁ, ঠিক আছে। ঠিক তেনেদৰে 9ৰে ছেম কণ্ডিশ্যন, যিকোনো এটা লৈ ল'লোঁ 3 4 5 0 2, ঠিক আছে। চ' ইয়াত অংককেইটা আছে কি 3 4 5 0 2, হ'লনে। 1 2 3 4 5টা 1 2 3 4 5টা অংক আছে, গতিকে সেই 5টা অংক মই যোগ কৰিলোঁ, কিমান পালোঁ 3 4 7, 7 5 12, 12 2 12 12 12 12 2 14। চ' 14টোক মই 9ৰে হৰণ কৰিম, ঠিক আছে। 9ৰে 14ক কেতিয়াও হৰণ নাযায়, আমাৰ নেওতাখন গালি ওলাই যায়, কেলৈ 9 গুণ 9 9 গুণ 18। চ' ইয়াক নাযায়, ঠিক আছে। এনেকৈ মই ক'ব পাৰোঁ যে এই 3 4 5 0 2 কোনে নাযায়, 9ৰে বিভাজ্য নহয়। প্ৰথমতে নোহোৱাটোৱে পালোঁ দেই, বিভাজ্য নহয়। মই একচুৱেলি চেক কৰি নল'লোঁ, সেইকাৰণে হ'ল, কোনো কথা নাই, আমি পিছত বিভাজ্য হোৱা এটাকে চাব পাৰিম। চ' বিভাজ্য নহয়। নেক্সট এটা উদাহৰণ ল'ব পাৰোঁ। নেক্সট উদাহৰণটো ল'লোঁ, এবাৰ মই চাই ল'ম যোগ কৰিলে একদম পূৰা 9ৰে বিভাজ্য পোৱা সংখ্যা। 3 7 7 3 10 হ'ল ন, 10 5 15, 15 3 18, 18 আৰু 9 দি দিলোঁ, আছে। চ' গোটেইকেইটা যোগ কৰিলে কিমান হ'ব চোৱাচোন, চাব 3 + 7 + 5 + 3 + 9। মই এইবিলাক দেখুৱাবৰ কাৰণেহে কৈছোঁ দেই, ডাইৰেক্ট আপোনালোকে যোগ কৰিব পাৰে এনেকৈ। 3 7 10, 10 5 15, 15 3 18, 18 9 27, হয়নে। চ' এই হ'ল 27, 27ক 9ৰেতো যায়েই, কিয়নো 3 9 গুণ 27, হয়নে। এতেকে মই ক'ব পাৰোঁ 3 7 5 3 আৰু 9ক কিহে যায়, 9ৰে বিভাজ্য হয়। বস্তুটো একেই, ঠিক আছে। চ' এটা কথা ইয়াতে ইম্পৰ্টেণ্ট নোটছ এটা আছে, যিবোৰ সংখ্যা 9ৰে বিভাজ্য হয়, ঠিক আছে। এই সংখ্যাটো 9ৰে বিভাজ্য হয় বুলি গম পালোঁ যে, সেইটো যিবোৰ সংখ্যা 9ৰে বিভাজ্য হয়, 9ৰে বিভাজ্য হয়, সেই সংখ্যাবোৰ 3ৰে বিভাজ্য হ'বই হ'ব। সেই সংখ্যাবোৰ 3ৰে বিভাজ্য হ'বই হ'ব, বিভাজ্য
হ'বই ঠিক আছে এটা আপুনি কৈ চাব পাৰে একেই হয়নে এটা যোগ কৰি পেলাই মই পাম 27 সো 27 টোক 3 এ কৰিলে 3 গুণ 27 হয়নে মানে 3 ৰে হৰণ যদি যায় সংখ্যাটোক সৰি 9 ৰে যদি হৰণ যায় বিভাজ্য হয় সংখ্যাটো আমি যদি গম পাওঁ 9 ৰে বিভাজ্য হয় বুলি তেতিয়া ই 3 ৰে বিভাজ্য হ'বই কিন্তু ইয়াৰ উল্টাটো যদি মই কওঁ 3 ৰে যদি বিভাজ্য হয় 9 ৰে বিভাজ্য নহবও পাৰে ঠিক আছে কিন্তু যদি মই কওঁ 3 ৰে বিভাজ্য হোৱা সংখ্যাটোক 9 ৰে বিভাজ্য নহবও পাৰে নিছে নহব পাৰে উদাহৰণ হিচাপে ল'ব পাৰোঁ 3 টোকেই 3 টো 3 ৰে বিভাজ্য হয় ইয়াক 3 ৰে বিভাজ্য হয় হয়নে 3 ৰে বিভাজ্য হয় মই আৰু ল'ব পাৰোঁ 12 হয়নে 12 3 হয়নে এইবিলাকক 3 ৰে বিভাজ্য হয় কিন্তু 9 ৰে বিভাজ্য নহয় হয়নে বিভাজ্য নহয় কিন্তু 18 টো 3ও যায় 9ও যায় নহয় জানো সো এনে ধৰণে আমি ক'ব পাৰোঁ নহবও পাৰে 3 ৰে বিভাজ্য হোৱা সংখ্যাটোক 9 ৰে বিভাজ্য নহবও পাৰে বুজি পালে নেক্সট মই 4 আৰু 8 কৰিম বুলি ভাবিছিলোঁ কিন্তু 6 টো কৰি লৈ যাওঁ পিছতে কিয়নো ইয়াৰ লগতে শিকিবলৈ 6 টো ভাল হ'ব 6 টো বিভাজ্য হয়নে নহয় কেনে ধৰণে চাম যদি সংখ্যাটো ই কাৰো লগত নিমিলে কিন্তু ইয়াৰ পৰা এটা কথা আমি শিকিব পাৰোঁ যদি সংখ্যাটোক 2 ৰে আৰু 3 ৰে ঠিক আছে 2 ৰেও যাব লাগিব 3 ৰেও যাব লাগিব 2 ৰে আৰু 3 ৰে বিভাজ্য হয় তেন্তে 6 ৰে বিভাজ্য হ'ব বুজি পাইছেনে যদি 2 এ যায় 3 এ নেযায় তেনেকৈ হ'লে নহ'ব বা 2 এ নাযায় কিন্তু 3 এ যায় এনেকৈ হ'লেও নহ'ব 2টা যাব লাগিব 2ও যাব লাগিব 3ও যাব লাগিব ঠিক আছে এতিয়া মই যেনিবা ল'লোঁ এইটো 2 5 2 10 12 হৈ গ'ল হয়নে 252 এইটোক 2 এ হৰণ যায় কিয়নো ক'লোঁ 2 এ বিভাজ্য বুলি 2 এ বিভাজ্যতা কেনেকৈ আমি চাইছিলোঁ মনত পৰিছেনে প্ৰথমতে আমি শিকিছিলোঁ 2 ৰে বিভাজ্যতাটো 2 ৰে বিভাজ্যতা শিকিছিলোঁ আমি একক ঘৰ সংখ্যাটো যদি 2 4 6 8 আৰু লগতে 0 যদি থাকে তেতিয়া 2 ৰে বিভাজ্য হয় বুলি আমি অলৰেডি গম পালোঁ গতিকে এইটো 2 ৰে বিভাজ্য হয় বুলি আমি গমেই পাই গ'লোঁ সেকেন্ডত নেক্সট 3 ৰে বিভাজ্য হয় নহয় আমি চেক কৰি ল'ম কিন্তু 2 5 গুণ 10 সৰি যোগ কৰিব লাগিব গোটেই অংককেইটা 2 5 10 8 সৰি 5 2 7 7 2 9 ঠিক আছে 5 2 7 7 2 9 যোগ কৰি 9 পালোঁ 9 টোক 3 ৰেটো হৰণ যায়েই যায় গতিকে আমি ইয়াত ক'ব পাৰোঁ 3 ৰেও এই সংখ্যাটো বিভাজ্য হয় কি হৈছে বিভাজ্য হয় সো 2 ৰেও বিভাজ্য হয় 3 ৰেও বিভাজ্য হয় দুইটাই যদি বিভাজ্য হয় তেতিয়া 6 ৰে বিভাজ্য হয় বুজি পালেনে সো 6 ৰে বিভাজ্যতাৰ নিয়মটো এইটো এনেধৰণে চাই 6 ৰে বিভাজ্য হয় না প্ৰথমতে একদম পুৰা চাই ল'ব লাগিব 2 ৰে বিভাজ্য হয় 3 ৰেও বিভাজ্য হয় 2ও হয় 3ও হয় গতিকে এই 6 ৰে হয় বুলি সেকেণ্ডত কৈ দিব পাৰিব সো ইয়াৰ পৰা শিকিবলগীয়া কথাটো হ'ল 15 ল'লোঁ যেনিবা এই 15 সংখ্যাটোক মই কি পূৰণ কৰিলে পাওঁ 3 আৰু 5 পূৰণ কৰিলে পাওঁ হয়নে 6টো মই পূৰণ কৰি কি পূৰণ কৰি পাইছিলোঁ 2 আৰু 3 পূৰণ কৰি পাইছিলোঁ হয় নহয় সেইকাৰণে সংখ্যাটোক যদি 2 ৰেও হৰণ যায় 3ও যদি হৰণ যায় 6 ৰে যাবই যাব তেনেধৰণে আছিলে সো ইয়াৰ পৰা আমি সেইটোৱে শিকিছোঁ যে 15 সংখ্যাটোক কিহে পূৰণ কি পূৰণ কৰিলে আমি 15 পাওঁ
3 আৰু 5 পূৰণ কৰিলে আমি 15 পাওঁ সো 3ও যদি যায় 5ও যদি যায় সংখ্যাটোক সেই সংখ্যাটো 15ই যাবই যাব ঠিক আছে এটা সংখ্যা লৈ লওঁ যেনিবা 30 আমি যেহেতু জানো বা 45 টো লৈ লওঁ 45 টো এই 45 সংখ্যাটো 3 এ হৰণ যাব 3 এ বিভাজ্য হ'ব কিয়নো 5 4 এ 9 যোগ কৰিলে আমি পাম 9 9 টোক 3 এ বিভাজ্য হ'ব গতিকে এই সংখ্যাটোক 3 এ বিভাজ্য হ'ব 3 এ বিভাজ্য হয়নে ঠিক তেনেকৈ 5 এ বিভাজ্য হয়নে 5 এ বিভাজ্য কিয় হয় একক ঘৰত কি আছে 5 আছে গতিকে 5 এৰেও বিভাজ্য বুলি আমি ক'ব পাৰোঁ সো 3 এও বিভাজ্য 5 এৰেও বিভাজ্য গতিকে এই সংখ্যাটোক 15 এও বিভাজ্য হ'ব বুজি পালেনে এনে ধৰণে আৰু আমি কৰিব পাৰোঁ সো মই এটা উদাহৰণ দেখাই দিলোঁ সো 6 টো আমি হেতু শিকিব পাৰোঁ নেক্সট আহিলে 4 আৰু 8 এই দুটাৰ নিয়ম মিলে সেইকাৰণে মই একেটা কেটেগৰীত ৰাখিছোঁ 4 আৰু 8 এৰে বিভাজ্যতাৰ নিয়ম সো 4 ৰে প্ৰথমতে চাম 4 ৰে সো 4 ৰে চাবৰ কাৰণে যিকোনো এটা সংখ্যা লৈ লওঁ সংখ্যাটো ললো 3 5 2 8 ঠিক আছে এতিয়া এই সংখ্যাটোক 4 ৰে বিভাজ্য হয় নে নহয় ঠিক আছে এই সংখ্যাটোক 4 ৰে বিভাজ্য হয় নহয় আমি কেনে ধৰণে চাম সোঁ সাইডৰ পৰা আমি এজোৰ লম ঠিক আছে দুটা সোঁ সাইডৰ পৰা দুটা লম মানে একক দহক দুটা সংখ্যাৰ লম সো একক দহক দুটা সংখ্যা লৈ পেলাই আমি পালো 28 হয়নে সেই 28 টোক 4 ৰে বিভাজ্য হয় নে নহয় গম পালো আমি চালে কৈ দিম যেটো মই কৰি দেখাই দিছো আৰু 4 7 গুণ 28 বুলি সো 4 7 গুণ 28 বুলি গম পালো গতিকে এই গোটেই সংখ্যাটোক 4 ৰে বিভাজ্য হয়নে ইজি জাস্ট কৰি দিব পাৰি বিভাজ্য হয় এলাক আমাৰ প্ৰয়োজন হ'ব কিয়নো এলাক আমাৰ যেতিয়া আমি লসাগু উলিয়াম বা গখাও যেতিয়া উলিয়াব যাম তেনে ধৰণৰ কোৱেশ্যনত আমাৰ মানে লাগে যে 2 এ যায় নে নাযায় 3 এ যায় নে নাযায় আমি ফাৰ্স্ট চাব লাগে সো তেনেকুৱা ধৰণৰ অংকবোৰত আমাৰ কৰোঁতে সুবিধা হয় যদি বিভাজ্যতাৰ নিয়মকেইটা আমি জানো গতিকে আমি ফাৰ্স্ট কৰিব পাৰিম তেনেকুৱা আৰু বিভিন্ন ধৰণৰ কোৱেশ্যন আছে যেটো আমি লঘিষ্ঠ আকাৰলৈ নিয়াৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যাব নে নাযায় তেনেকৈ আমি পটককৈ চাই পেলাই আমি কৰিব পাৰোঁ গতিকে এইবিলাক সুবিধা হয় গতিকে এইটো জানি থোৱাটো বহুতেই প্ৰয়োজন বহুত সুবিধা হয় গতিকে জানি থলে ভাল আৰু নেক্সট আহিলে এনে ধৰণে কৰিব পাৰি 4 ৰে আৰু এটা উদাহৰণ দি দিছো এটা উদাহৰণ দিলে আৰু এটা দি দিছো বাৰু ললো যেনিবা 3 এলাক আপোনালোকে কৰি চাব পাৰে হা কৰিলে মানে একদম পুৰা যাবই যাব নেক্সট 3 5 এ আহি গ'ল আকৌ বেলেগ এটা লওঁচোন বাৰু 7 3 0 3 এটা লৈ ললো যেনিবা 2 যাব 4 8 গুণ 32 যাব গতিকে ইয়াকো 4 ৰে বিভাজ্য হ'ব যদি নিমিলে হৰণ না যায় তেতিয়া হি নহয় বিভাজ্য নহয় হেতু কথা নেক্সট ahol 8 ৰে বিভাজ্য হয় নে নহয় চাবৰ কাৰণে ইয়াৰ হতে একেই সেম ক্যাটাগৰীত যেহেতু আছে মই এই একটা সংখ্যাকে ল'ব পাৰো এনেকে আহিলে মানে নাহে মনত পুতুককে সংখ্যা যিকোনো লিখি দিলেই হ'ল মই জাস্ট কৈছো সো আগতে 4 ৰ কাৰণে আমি লৈছিলো দুটা একক আৰু দহকৰ ঘৰৰ অংককিটা লৈছিলো ইয়াত তিনটা ল'ব লাগিব 1 2 3 আছে সো তিনটা ললো সোঁ সাইডৰ পৰা আকৌ দেই একক দহক শতক তিনটা ল'ব লাগিব সো সেই তিনটা আমি কৰিব লাগিব সো তিনিটা ললে 5 2 8 8 ৰে যায় নে নাযায় 8 ৰে কৰিম কিয়নো 8 ৰে বিভাজ্য হয় নহয় আমি চেক কৰি আছো সো 8 ৰে কৰিলে 8 7 গুণ 56 বেছি হৈ যাব গতিকে 8 6 গুণ দি দিলো 8 6 গুণ 48
তাৰপিছত এক ধাৰ ল'লোঁ 12 12 পৰা 8 গ'ল থাকিল 4 ইয়াত 4 থাকিলে চ' 8টো নমাই আনিলোঁ 48 হৈ গ'ল 8 6 গুণ 48 ঠিক আছে গতিকে এই সংখ্যাটোকো কিহে যাব 8ৰে ভাজ্য হ'ব ভাজ্য হ'ব বুজি পালে একে ধৰণে আমি কৰিব লাগিব গতিকে এইটো আৰু উদাহৰণ নিদিওঁ আৰু আপোনালোকে নিজে চেক কৰি চাব পাৰে বেলেগ অংকও গতিকে এইটো হ'ল 4 আৰু 8ৰে ভাজ্য হোৱাৰ নিয়ম একেটা কেটেগৰীত ৰাখিছোঁ একেটাই নিয়ম গতিকে এইটো হ'ল সহজ পদ্ধতি এতিয়া শিকিম 7ৰে বিভাজ্য কেনেধৰণে যায় বিভাজ্যতাৰ নিয়ম কি হয় 7ৰে বিভাজ্য হয় নহয় চাম এইটো অলপ দীঘলীয়াই হয় প্ৰচেছটো কিন্তু সৰু সৰুবিলাক আমি ডাইৰেক্টলি কৰি ল'লে বেছি ভাল হ'ব আৰু যিটো বেছি বহুত ডাঙৰ হয় 5টা 6টা অংক বিশিষ্ট হয় সেইটো ক্ষেত্ৰতহে এইটো কৰিলে মানে মই সুবিধাজনক হ'ব বুলি ভাবোঁ আৰু কিয়নো এইটো বহুত দীঘলীয়া হয় আৰু এইটো মই বেলেগ ধৰণে অলপ দিছোঁ এইটো প্ৰফিটেবল হয় সুবিধাজনকেই হ'ব গতিকে 7ৰে বিভাজ্য কেনেধৰণে চাব দিয়ে মই এটা সংখ্যা লৈছোঁ সেইটো প্ৰথমতে 7ৰে বিভাজ্য হয়নে নহয় আমি চেক কৰি ল'ম বাৰু দেই মই ল'লোঁ যেনিবা 3 6 668 ঠিক আছে এই সংখ্যাটো প্ৰথমতে আমি হৰণ যায় নে চাই লওঁ তেতিয়া আমি পুতুককৈ উলিয়াব পাৰিম চ' 7ৰে বিভাজ্য হয় নহয় আমি চাওঁ 7 5 বাৰ দিলোঁ 7 5 গুণ 35 এই সংখ্যাটো বিভাজ্য হয় গতিকে এইটো আমি কেনেধৰণে চেক কৰিম এইটো কৰোঁতে পুতুককৈ ওলাই গৈছে কিন্তু নিয়মটো যিহেতু শিকিব লাগিব সেইকাৰণে চাওঁচোন বাৰু সেইটো কিমান সময় লয় চ' যিটো সংখ্যাৰ আপোনাৰ দিছে 3668 ঠিক আছে এই সংখ্যাটো 7ৰে বিভাজ্য হয় নহয় কেনেধৰণে আমি পৰীক্ষা কৰিম এই যিটো আমাৰ এককৰ ঘৰত সংখ্যা আছে সেই এককৰ ঘৰ সংখ্যাটো যিকোনো থাকক সেই সংখ্যাটোৰ লগত 5টা পূৰণ কৰিম হয়নে পালোঁ কি 40 ঠিক আছে সেই যে 40 পালোঁ সেই 40টো ইয়াৰ লগত কি কৰি দিম বাকী থকা সংখ্যাকেইটাৰ লগত যোগ কৰি দিম ঠিক আছে চ' যোগ কৰি দিলে পালোঁ 6 6 4 10 0 কৰিলে 1 3 1 4 ঠিক আছে আকৌ দেখিলোঁ ইয়াৰ এককৰ ঘৰত আছে কিমান 6 লগত আকৌ মই পূৰণ কৰি দিম 5 6 5 গুণ পালোঁ কি 30 চ' 30টোৱে বাকী থকা সংখ্যাটো 40 যে আছে 406 পৰা 6টো আঁতৰাই দিয়াৰ পিছত থাকিলে 40 সেই 40ৰ লগত এই পূৰণ কৰি পোৱা সংখ্যাটো কি কৰি দিম যোগ কৰি দিলে কি হ'ব 0 4 3 7 ঠিক আছে চ' আমি পালোঁ 70 এনেকুৱাকৈ আমি পূৰণ কৰি থাকিম যেতিয়ালৈকে দেখিম যে এই সংখ্যাটো 7ৰে বিভাজ্য হয় বুলি আমি 7ৰ 12 7 12 84 7 12 84 7 ৰং কিমান যিমানখিনিলৈকে জানো আৰু মানে চ' দেখিলে মানে আমি গম পাই যেতিয়ালৈকে গম নাপাওঁ যে ই 7ৰে বিভাজ্য হয় এনেকুৱা এটা সংখ্যা নাপাওঁ তেতিয়ালৈকে আমি এনেধৰণে পূৰণ কৰিম এককৰ ঘৰৰ সংখ্যাটো পূৰণ কৰি বাকী থকা সংখ্যাকেইটাৰ লগত যোগ কৰি চাই গৈ থাকিম ঠিক আছে নেক্সট এইটো সংখ্যাত আমি এপ্লাই কৰি চাওঁ 7ৰে বিভাজ্যতা নিয়মটো কিমান সময় প্ৰয়োজন হয় আমাৰ ইয়াৰ কাৰণে চ' প্ৰথমটো আছিলে এককৰ ঘৰত থকা অংকটোৰ লগত 5 যোগ কৰা চ' এককৰ ঘৰত ইয়াত 5 আছে সেই 5টোৰ লগত মই 5 পূৰণ কৰিলে মই পালোঁ 25 এইটো নেদেখালেও হয় চ' ডাইৰেক্টলি মই ইয়াত 25 যোগ কৰিম চ' 25 যোগ কৰিলে হ'ব 5 1 6 4 2 6 5 6 নেক্সট আকৌ ইয়াৰ লগত মই 5 যোগ কৰিম পাম কি 5 6 গুণ 30 যোগ কৰিলে হ'ব 6 8 নেক্সট 6 নেক্সট আকৌ এইটো আমি যিহেতু গম পোৱা নাই এতিয়ালৈকে আকৌ 6 লগত 5 পূৰণ কৰিলে মই পাম 30 চ' 30ৰ লগত ইয়াত যোগ কৰিলে মই পাম 8 6 3 9 এতিয়াও মই গম পোৱা নাই যায় নে নাযায় নেক্সট আহিলে 8ৰ লগত 8 5 গুণ কি হ'ব 40ৰ লগত যোগ কৰিলে মই পালোঁ 49 চ' 49টো আমি গম পালোঁ 7 7 গুণ 49 হয় চ' 49 এইটো যিহেতু আমি পাইছোঁ এটা 7ৰে বিভাজ্য সংখ্যা আমি এনেকৈ পালোঁগৈ গতিকে এই সংখ্যাটো 65415 এই সংখ্যাটো 7ৰে বিভাজ্য হয় বুলি আমি ক'ব পাৰোঁ ঠিক আছে
সো এনেধৰণে আপোনালোকে এপ্লাই কৰি চাব এই সংখ্যাটো আপোনালোকৰ যিটো সহজ লাগে ডাইৰেক্ট হৰণ কৰাটো বেছি সহজ লাগে এনেকৈ ট্ৰিক্সত কৰাটো বেছি নিয়মত কৰাটো বেছি ভাল লাগে এনে কোনটো ভাল লাগে আপোনালোকে নিজে কৰিব সো যিটো বেছি সুবিধাজনক যেন লাগে সেইটোৱে কৰিব পাৰে আপোনালোকে মই জাষ্ট দিছোঁ এটা নিয়ম এটা সহজ পদ্ধতিৰে কৰা অতি কম সময়ত কৰা যেহেতু এইটো আমাৰ আছিলে 5টা অংক বিশিষ্ট গতিকে 5টা অংক বিশিষ্ট এইটো কৰোঁতে অৱশ্যে আমাৰ সময়টো তাত বেছিকৈ লাগিলে হয় চাগে কিন্তু এইটো কৰোঁতে জাষ্ট আমাৰ ওলাই গ'ল গতিকে আপোনালোকৰ যিটো ভাল লাগে কৰিব পাৰে